হেল্ল' এভৰিৱান, এতিয়া মই গৰম কৰিব লৈছোঁ ব্ৰেড। এই 11টা বাজিলে, এতিয়াহে মই চাহ পানী খাম। মানে আজি অকণমান দেৰি হ'ল, স্কুল পৰীক্ষা শেষ হ'ল যে, সেইকাৰণে আৰু দেৰিকৈ উঠিলোঁ, সেইকাৰণে দেৰি হৈ গ'ল। এতিয়া মই ব্ৰেডখিনি গৰম কৰি লওঁ। বাটাৰ দি পেলাই ব্ৰেডখন খালে খুব ধুনীয়া লাগে, ভাল পাওঁ। আপোনালোকে এনেকৈ খায়নে? আৰু এইফালে মোৰ এতিয়া চাহ ৰেডি হৈ গ'ল। আৰু এতিয়া বাজিল মোৰ 11টা। আৰু এইফালে মই এতিয়া চাহ কাপ খাই দেখাই দিলোঁ। আৰু এইফালে এতিয়া মই বনাব ল'লোঁ। পাকঘৰলৈ আহিয়ে গ'লোঁ আৰু জল্দি আহি এতিয়া মই ভাবিছোঁ আলু ফুলকবি আৰু ৰঙালাও এনেকৈ মাছ বনাম। আৰু এইফালে দালিটো বইল কৰিয়ে দিছোঁ। আৰু এইফালে এতিয়া মই কেৰাহীখন পাতি দিছোঁ। আৰু এইফালে এতিয়া মই এটা স্পেচিয়েল বস্তু বনাম। এই মানে পেটুখিনি ভাজিম। মই মানে এইটো বহুতে ভাল পাওঁ খাই। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন। আৰু এইফালে মই এতিয়া এইখিনি দি দিছোঁ। তাত মই পিঁয়াজ, জলকীয়া আৰু নহৰু মানে কাটি দিছোঁ। মই এইটো ভাতৰ লগত ভাজিম, বহুতে ভাল লাগে খাই। আৰু আপোনালোকে মোৰ যিসকলে ভিডিঅ'বোৰ চাই লাইক এটা দিবচোন। সকলোৱে মৰম দিব। আপোনালোকৰ লাইকটো পালে সঁচাকৈ আগবাঢ়ি যাবলৈ বহুত বেছি ভাল লাগে, গতিকে সকলোৱে মৰম দিব। আৰু তেলটো মানে মাছ ৰৈ যোৱা তেলেৰে ভাজিছোঁতো, অকণমান বেছিয়ে হৈছে তেলটো মই অকণমান মানে কাঢ়িও নথলোঁ, তাতে ভাজি দিলোঁ। এইবোৰ বেছিকৈ খালে গেষ্ট্ৰিকে হয় জানো, কিন্তু আৰু মানে মুখৰ জুতি, ভাল লাগে খাই পেলাই, বহুত বেছি ভাল লাগে। মই ভাল পাওঁ। আৰু এইটো বেঙেনাৰো খাব পাৰি, তেনেকুৱা খাই পাইছোঁ। কেতিয়াবা মই সেইটো ৰেচিপি দি দিম বাৰু, বেঙেনা দি বনোৱা ৰেচিপিটো। আৰু এতিয়া মই ভাতটো দি দিলোঁ। আপোনালোকে কোনে কোনে এনেকৈ বনাই জনাবচোন। আৰু এইফালে মই দালিত তেল মাৰি দিম। আৰু এইফালে মই চব্জিখন এতিয়া বহাই ল'ম। এইফালে দালিটো তেল মাৰি দিলোঁ। আৰু এইফালে দালিত তেল মৰা হৈ গ'ল।
আৰু এনেকৈ কোনে কোনে চব্জিত ফুলকবি মাছ ৰঙালাও এনেকৈ বনাই খাই ভাল পায়। মই কিন্তু ভাল পাওঁ। এইফালে মই মাছখিনি দি দিলোঁ এতিয়া। মাছৰ চব্জি ৰেডি হৈ গ'ল এতিয়া। এইফালে মোৰ সকলোখিনি ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টি কেনেকুৱা পালে জনাবচোন দেই। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'বোৰ চাই থাকিব, মৰম দিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।